আফটাৰনুন এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ পাৰ্কৰ পৰা আচলতে আমাৰ ফ্লেটৰ সন্মুখতে এখন চিলড্ৰেন পাৰ্ক আছে ইয়াতে মা আৰু মই প্ৰায় খোজকাঢ়িবলৈ আহোঁ আবেলি সময়ত কিন্তু আজি মোৰ লগত মা নাই কোন আছে আপোনালোকে গম পাইছে চাগে টাইটেল দেখি গতিকে এতিয়া অলপ খোজকাঢ়ি লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ বেছিকৈ খোজকাঢ়িব নোৱাৰোঁ ভাগৰ লাগে বহুত আৰু আচলতে সঁচা কথা ক'বলৈ গ'লে এইকেইদিন বহুত বেয়া চলি আছে আমাৰ লগত অবিনাশ অহা এসপ্তাহমান হ'ল কিন্তু প্ৰত্যেক দিনাই কেতিয়াবা দিনটোত 2-3 বাৰকৈ হস্পিটেল গৈ আছোঁ কিবাকিবি ডিছকাশ্যন চলি আছে এতিয়াও কামবিলাক হৈ উঠা নাই মন চন ইমান ভাল নহয় সেইকাৰণে ভাবিলোঁ আজি অলপ ওলাই যাওঁ খোজকাঢ়োঁ পাৰিলে বেলেগ ক'ৰবাতো যাম প্লেন কৰিছিলোঁ বেলেগ ক'ৰবাত যোৱাৰ কিন্তু হস্পিটেল যাব লগা হোৱাৰ কাৰণে দেৰি হৈ গ'ল আৰু এতিয়া বহি আছোঁ পাৰ্কত অলপ খোজকাঢ়িলোঁ আৰু অবিনাশে হাই কৈছে দেই চবকে আন্ধাৰ হৈছে লাহে লাহে আৰু অবিনাশে উবেৰ বুক কৰিছে অলৰেডি আমি এতিয়া মলৰ ফালে যাম ম'ম' খাবৰ কাৰণে শ্বেয়াৰ কৰিম আপোনালোকৰ লগতো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি গৈ আছোঁ আৰু গাড়ীখনো গৈ আছে গাড়ীখনৰ চিন দেখা নাই চাগে আমাক উঠি লওঁ আমি পাৰ্কৰ পৰা এক্সিছ মলত আহিলোঁ আৰু এতিয়া সেই বাহিৰত বহি প্ৰথমতে ভাবিলোঁ চাহ একাপ খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ
যাব লাগে ট্ৰেইনত উঠিবলৈ মানুহ নাইকিয়া হৈছে আৰু এজন চাওক এজনকো পানীতে জঁপিয়াবলৈ লৈছে ইমান ঠাণ্ডাত মই কি কিনিলোঁ আপোনালোকক ঘৰ গৈ দেখাই আছোঁ ঘৰ আহিলোঁ মানে ৰুম আহিলোঁ আৰু এতিয়া মই আপোনালোকক দেখাইছোঁ কি কিনিলোঁ তাত বেছি একো কিনা নাই অকল মাত্ৰ এটা জিন্স কিনিবৰ কাৰণে গৈছিলোঁ মানে ব্লেক কালাৰ জিন্স এটা কিনিবৰ কাৰণে গৈছিলোঁ চ' ব্লেক কালাৰ বহুত কিনা নাছিলোঁ সেইটো কাৰণে মন গৈ আছিলে কিনিবলৈ এইটো তাতে ল'লোঁ লাইফষ্টাইলত এক্সিছ মলৰ চাইডতে আছে লাইফষ্টাইল ষ্ট'ৰ এটা তাতে ল'লোঁ কিন্তু জিন্সটো মানে যদি এটা অকল জিন্সটো কিনো তেতিয়া আছিলে 30% অফ আছিলে আৰু যদি সেইটো কোম্পানীৰ মানে সেইটো ব্ৰেণ্ডৰ বেলেগ কিবা কিনো তেতিয়া মানে বাই ওৱান গেট ওৱান আছিলে চ' লগতে মানে শ্বাৰ্ট এটা ল'বলগীয়া হ'ল সেইটো ডেনিম শ্বাৰ্ট হয় ভালে লাগিছে পিন্ধি গম পাওঁ আৰু মানে ফিটিং ঠিকে হৈছে লাইফষ্টাইলৰ বস্তু খুব ভাল হয় আৰু জিন্সটোৰ দাম আছিলে 1899 আৰু শ্বাৰ্টটো আছিলে 1399 চ' মই মানে 1899 জিন্সটোৰ দামতে দুইটা পাইছোঁ আৰু লগতে লাইফষ্টাইলত এটা কথা ভাল কি আপোনাৰ যদি বেংকৰ ৰিৱাৰ্ডছ থাকে তেতিয়া সেইখিনি কাট হৈ যায় মোৰ SBI ৰিৱাৰ্ডছ আছিলে 313 টকা 313 ফ্ৰম 1899 পৰা 313 নিজে কাট খাই গৈছে তাৰমানে মই পে' কৰিছোঁ 1596 চ' 1596ত দুটা ঠিকে আছে আৰু ব্ৰেণ্ডটো ভালে হয় জনাব আপোনালোকে কেনেকুৱা লাগিছে গতিকে আজিলৈ ইমানেই সকলো ভালে থাকক বাই বাই গুড নাইট টেক কেয়াৰ